Hello friends, welcome to my YouTube channel. বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম how to be a good student, অৰ্থাৎ আমি এজন ভাল ষ্টুডেণ্ট কেনেদৰে হ'ব পাৰিম। গতিকে এই ভিডিঅ'টোত আমি 5 qualities of good studentৰ ওপৰত আলোচনা কৰিম। তেন্তে বলকচোন বন্ধু বান্ধৱীসকল, আজিৰ আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট পইণ্ট, ডেইলি ৰিডিং হেবিট। বন্ধু বান্ধৱীসকল, ডেইলি ৰিডিং হেবিটৰ ওপৰত অলৰেডি এটা ভিডিঅ' বনাই থোৱা আছে। সেই ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যন বক্সত দি দিয়া হৈছে। সেই ভিডিঅ'টো আপোনালোকে এবাৰ গৈ চাই ল'ব পাৰে। এজন ভাল ষ্টুডেণ্ট হ'বলৈ হ'লে আপোনাৰ ওচৰত ভাল নলেজ হোৱাটো জৰুৰী হয়, আৰু ভাল নম্বৰ পাবলৈও সদায় পঢ়াটো বহুত দৰকাৰ। অৰ্থাৎ ডেইলি পঢ়াটো এটা স্মাৰ্ট ৱৰ্ক কৰাৰ দৰে হয়। সদায় পঢ়িলে আপোনাৰ সকলো কনচেপ্ট ক্লিয়াৰ হৈ থাকিব, আৰু যাৰ ফলত আপোনাৰ নলেজো বৃদ্ধি হ'ব আৰু ইজিলি ভাল মাৰ্কছ পাব পাৰিব। নেক্সট, ৰেচপেক্ট ইউৰ পেৰেণ্টছ এণ্ড টিচাৰ্ছ। বন্ধু বান্ধৱীসকল, সকলোৱে কয় আমাৰ পেৰেণ্টছ আৰু টিচাৰ্ছেই প্ৰথম আমাৰ বাবে ভগৱান। গতিকে ফ্ৰেণ্ডছ, যেনেদৰে এজন ভাল ষ্টুডেণ্ট হ'বলৈ হ'লে ফাৰ্ষ্ট এজন ভাল মানুহ হোৱাটো উচিত, ঠিক তেনেদৰে এজন ভাল ল'ৰা, এজনী ভাল ছোৱালী বা এজন ভাল শিষ্য হোৱাটো অতি গুৰুত্বপূৰ্ণ। গতিকে সদায় পেৰেণ্টছ আৰু টিচাৰ্ছক ৰেচপেক্ট কৰিবা। মেইনটেইন ইউৰ ষ্টাডি টেবুল। বন্ধু বান্ধৱীসকল, আপোনাৰ পঢ়া টেবুলখন আৰু ৰুমটো পৰিপাটিকৈ ৰখা উচিত। কাৰণ ধৰি লওক আপোনাৰ পঢ়িব মন গৈছে, আৰু যদি আপোনাৰ টেবুলখন অপৰিপাটি হৈ থাকে বা টেবুলখনত যি টি বস্তু পৰি থাকে, তেতিয়া নিশ্চয় আপোনাৰ পঢ়িব মন নাযাব। গতিকে মেইনটেইন ইউৰ ষ্টাডি টেবুল অৰ ৰুম। নেক্সট, ৱেল ড্ৰেছ। সদায় এজন ভাল ষ্টুডেণ্টৰ পাৰ্চনেলিটিও ভাল হোৱাটো দৰকাৰ। গতিকে ভালদৰে চাফাকৈ পৰিপাটিকৈ কাপোৰ পিন্ধিব লাগে। বহুতে ইয়াৰ ওপৰত গুৰুত্ব নিদিয়ে, কিন্তু আমাৰ আচৰণ বা আমাক দেখাৰ লগে লগে বেলেগ এজন ব্যক্তিৰ মনত আমাৰ পাৰ্চনেলিটি ক্ৰিয়েট হয়। ফ্ৰেণ্ডছ, এজন ভাল ষ্টুডেণ্ট বুলি ক'লে ষ্টাডিৰ লগতে পাৰ্চনেলিটিও ভাল হোৱাটো অতি দৰকাৰ। নেক্সট, অলৱেজ মটিভেটেড এণ্ড ষ্টে হেপী। বন্ধু বান্ধৱীসকল, আমাৰ বহুত ষ্টুডেণ্ট মাজে মাজে বিভিন্ন কাৰণত ডিমটিভেট হৈছে, যেনে এক্সামত ভাল মাৰ্কছ নাপালে বা ক্লাছত কোনোবাই ইনচাল্ট কৰি দিলে, এটচেট্ৰা বিভিন্ন কাৰণ। এনেকুৱা চিটুৱেশ্যনত কেতিয়াও ডিমটিভেট নহ'বা। যিবোৰ বস্তুৰ দ্বাৰা তুমি মটিভেট হ'ব পাৰা, সেইবোৰে ব্যৱহাৰ কৰা। সকলোতকৈ ভাল চেল্ফ মটিভেশ্যন। নিজে নিজক মটিভেট কৰিব শিকা। কাৰণ এজন ভাল ষ্টুডেণ্ট সেইজন যি সকলো চিটুৱেশ্যনতে মটিভেট হৈ থাকে, আৰু সদায় নিজৰ মুখৰ পৰা হাঁহিটো আঁতৰাই নিদিব। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'তে আমি 5টা টিপছ শ্বেয়াৰ কৰিম। যদি তোমালোক এজন ভাল ষ্টুডেণ্ট হ'ব বিচাৰা, এই 5টা টিপছ তোমালোকে ফ'ল' কৰিবা বুলি আশা কৰিম। গতিকে যদিহে ভিডিঅ'টো ভাল লাগিল, তেন্তে ভিডিঅ'টো এটা লাইক কৰিবা, লগতে তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগত আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন